আজি আমাৰ ঘৰত অহাৰ কাৰণে মোৰ মনটো বহুত ভাল লাগিল জানানে আহি থাকিবিচোন সদায় তই কিবা আজিকালি আমাৰ ঘৰত নাখাই হৈছ দে নকবি আৰু মাইনাজনী বহুত উৎপাত তাই ঘৰত অকলে থৈব নোৱাৰি আজি বাপেক আছে কাৰণে তাইৰ লগত বাপেকৰ লগত থৈ আহিলো তোক এটা কথা কব পাহৰিয়ে গৈছো নহয় দেউতাই বাকীখিনি আমাৰ নামত লিখি দিলে ঠিকেই কৰিছে দে এতিয়া আৰু কি কৰিবি এতিয়াতো মই ওলাই যাওঁ বুলি এইটো বেলেগলৈ ওলাই যাব নোৱাৰো ন ফ্লেট এটা লৈ থৈছো পিছে কিন্তু আয়ুষে মাক বাপেকক বহুত ভাল পায় আৰু সি মাক বাপেকক এৰি থৈ কেতিয়াও মোৰ লগত বেলেগলৈ যাব নোৱাৰিব চ' মই ভাবি আছো যে কেনেকে এই ঘৰৰ পৰা ওলাই যাব পাৰো একো উপায় পোৱা নাই জানানে কি কৰো তোৰ তাত কিবা উপায় আছে যদি দে না ৰচু মোৰ মনত এটা বুদ্ধি আহিছে তই বুঢ়াক এনেকুৱা বেয়া ব্যৱহাৰ কৰ যাতে তোক বুঢ়াই তোৰ গাত হাত উঠাবলৈ বাধ্য হয় আৰু লগতে আয়ুষে এইবিলাক দেখি ঘৰ এৰি তোৰ লগত গুচি আহে যে সেইটোৱে কৰিব লাগিব মই 6টা বাজিলেচোন মই যাওঁ দে এবাৰ পাৰিলে তই আমাৰ নিউ ফ্লেটলৈকে আহিবি তাতে এইবাৰ কথা বতৰা হ'ব আৰু ইমান ধুনীয়া বুদ্ধি দিয়াৰ দেউতা যোৱা ভিতৰত যোৱা আজি মা নাই যে ইয়াতে ভিতৰৰ ৰুমত আছে মা দে মই সদায় থকাটো বিচাৰো কাৰণ মা মোক বহুত মৰম কৰে আপোনাৰ নিচিনা এনেকুৱা অভদ্ৰামী নকৰে ৰাতিপুৱা সোমালে মোক তুমি সদায় সদায় ৰাতিপুৱা এসোপা কি কৰি থাকা নো যোৱা ভিতৰত যোৱাচোন মোৰ এতিয়া বাবাক চিৰিব মন নাই যোৱা ভিতৰত যোৱা আপুনি চশমা খোলক দেউতা চশমা কি কৰি আছা কি হ'ল তোমাৰ এটাচোন বহি লোৱা অনন্যা চাচোন বোৱাৰী কি হ'ল চাওঁ অনন্যা কি হৈছে চাওঁ তোমাৰ তেজ দেখোন এয়া কি হৈছে অনন্যা তোমাৰ দেউতাই গলতিয়ে দিছে আয়ুষ এইবোৰ কি কৈছা বোৱাৰী এইবোৰ তুমি কি কৈছা আপুনি মনে মনে যাওক দেউতা আপুনি এনেকুৱা কৰিব বুলি মই ভাবা নাছিলো তই মোক ভুল বুজিছ বাবা মই একো ভুল বুজা নাই মই আজি এই ঘৰৰ পৰা ওলাই যাম তুমি চাওকচোন মা দেউতাই কি কৰিলে দেউতাই মোক গলতিয়ে দিছে মা তুমি ভুল বুজিছা বোৱাৰী সঁচা নেকি নহয় অশ্ৰু মই ঠিকেই দিয়া নাছিলো আৰু তই এইবিলাক ঘৰ চাই নাভাবিলে বাবা নাই মই আজি ঘৰৰ পৰা ওলাই যামেই আপুনি নলগাব মোক নকৰিবি বাবা ভিতৰত ব'লা আৰু তই নাভাবিবি বাবা আমি আজি ঘৰৰ পৰা ওলাই যামেই আপুনি মই কি কম মোৰ কথাই নুশুনে বোৱাৰী তুমি বুজোৱা এৰা বুজোৱা তুমি ৰাগাত বুজোৱা তোমালোকে ঘৰখন এৰি গ'লে আমাৰ কি হ'ব গম পাইছানে আমি বুঢ়া বুঢ়ীয়ে কেনেকে থাকিম অকলে দেউতা বেমাৰী মোৰো বেমাৰী মা আমি যাবই লাগিব বোৱাৰী মই তোমাৰ ভৰিত ধৰিছো বোৱাৰী এনেকুৱাখন নকৰিবা ভুল হয় বোৱাৰী এই বুজিলে বুজোৱা বোৱাৰী बोला वरना बोला बाबा নাযাবি বাবা नाचाबी हो আমি বুঢ়া বুঢ়ী কেনেকে থাকিম নহয় বহুত হৈছে আপোনাৰ বাবা নাযাবি নহয় এৰি দিয়ক নাযাবি বাবা বাবা নাযাবি না আপনি ওকে এৰি দিয়ক বাবা আপনাকে ভুল করে না বাবা নাযাবি বাবা কি হইল আমি এতিয়া অকলে থাকিব লাগিব ঘৰখনত ঘৰখন ভাঙি গ'ল কি হ'ল আপোনালোকৰ আৰু দাদা আৰু বৌ যে ইমান সময়ত ঘৰৰ পৰা ওলাই গৈছে কিয় দাদা ঘৰে দি গুচি গ'ল কি কিয় নকবি বহুত ডাঙৰ কথা আমি এতিয়া বুঢ়া বুঢ়ী কেনেকে থাকিম বুঢ়া বুঢ়ী আপোনালোকে দুখ কৰি নাথাকিব আজিৰ পৰা মোকেই নিজৰ ল'ৰা বুলি ভাবিব
তথাপিও নিজৰ ল'ৰাই এৰি যোৱা দুখ আমি কেনেকৈ পাহৰিম কচোন বাচা? আজিৰ যুগৰ ল'ৰা ছোৱালীবোৰ এনেকুৱাই নিজৰ মাক বাপেকক পাহৰিব পাৰে। হ'ব দে বাচা, ঈশ্বৰে সুখলে ৰাখক। আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ লগত আছে। এই শুনিছে? বাবাক এটা ফোন কৰকচোন, তাৰ মাতটো বহুত দিন হ'ল শুনাই নাই মই। সিয়ানো আমি মাতিলে কেনেকৈ আহিব এতিয়া? আৰু চহৰৰ বাহিৰত আছে চাগে, আৰু সিও আমাৰ কথা এতিয়া কিয় শুনিব? ঘৈণীয়েক আছে তাৰ, ইমান দিন একো কোৱা নাই, বেমাৰী হৈ যাবাচোন। কি হৈছে? অশ্ৰু কি হ'ল তোমাৰ? অশ্ৰু, প্ৰবাল পানী এগিলাচ লৈ আনচোন। প্ৰবাল গৈছো খুৰা। যাচোন জলদি লৈ আন। কি হ'ল? অশ্ৰু এম্বুলেন্স ফোন কৰচোন। ফোন কৰি আছো, ফোনটো কৰি আছো। অশ্ৰু অশ্ৰু, হেল্ল' এম্বুলেন্স। চিন্তা নকৰিব খুৰা, খুৰী ঠিক হৈ যাব। সমীৰণ বা ক'ত আছে? সমীৰণ খুৰা খুৰীয়ে কি হৈছে চাচোন। আপোনাৰ চিন্তা নকৰিব, আপোনালোকে বাহিৰত বহক। আমি বাহিৰতে বহো। সমীৰণ কি হৈছে? চিন্তা কৰিবলৈ একো হোৱা নাই খুৰা, মাথো দুৰ্বল হোৱাৰ কাৰণে হাতটো খুৰা কৰিছে। তুমি মেডিচিনখিনি ফাৰ্মাচীৰ পৰা লৈ আহা। ঠিক আছে, মই ফাৰ্মাচী। খুৰা আপুনি আহক, আপোনাৰ লগত কথা ওলাব। এটা কথা হ'ল, কি কিয় ভয় খাবলগীয়া কথা হ'ল নেকি? খুৰীৰ হাৰ্টৰ প্ৰব্লেম হ'ব বুলি মোৰ অলপ সন্দেহ আছে। কি? চিন্তা কৰিবলৈ একো কথা নাই। টেষ্টটো কৰাৰ পিছত যদি পজিটিভ ওলায় তেতিয়াহ'লে আমি এটা অপাৰেশ্যন কৰিব লাগিব। সেই অপাৰেশ্যনটো যিমান সোনকালে আপোনালোকে কৰিব পাৰে সিমান সোনকালে আপোনাৰ কাৰণে ভাল। এনেই কিমানমান টকা খৰচ যাব? আপোনালোকৰ 5 লাখমান টকা খৰচ হ'ব। বাৰু আপুনি চিন্তা কৰিব নালাগে, মই আছোঁ। হ'ব দে বাচা। ঠিক আছে, আপুনি আহক। এতিয়া ইয়াৰ পৰিস্থিতি আহিব। মেডিচিনবিলাক আনিলে খুৱাই দিব, তেতিয়া চেঞ্চ আহি যাব। আহক। প্ৰবাল, প্ৰবাল গৈছো খুৰা। আছোন। মাতিছিল খুৰা? তই যে কৈছিলি বাবাহঁতৰ ঘৰলৈ যাম বুলি, তই আজিয়ে যায় আৰু নহ'লে। মই এনেকৈ গৈ আহো। মই ভাতকেইটা টেবুলত থৈ দিছো, আপোনাক দুই মিনিটকে খাব। শুই থাকক। তুমি তামোল খাবা নেকি? এই কাটিব মই নোৱাৰিলো যামনে? আছো, ইমান তামোল কাটা অভ্যাস নাই। দাদা নাই নেকি? দাদাটো ঘৰত নাই, পিছে তুমি ক'ত? তোমাক মই চিনি পোৱা নাই। মই আপোনালোকৰ গাঁৱৰ ঘৰৰ ওচৰতে থাকোঁ। হয় নেকি? কিবা কথা ক'ব লগা আছিল নেকি? মোকে কৈ দিয়া। খুৰীৰ গাটো বিশেষ ভাল নহয়। হস্পিটেললৈ নিয়াৰ পিছত পৰীক্ষা কৰোঁতে বহুখিনি টকাৰ প্ৰয়োজন হ'ব বুলি কৈছে। সেইবাবে মই দাদাক এই কথাটো জনাব আহিছিলোঁ। ঠিক আছে, মই দাদাক কৈ চাম কি কয় তেখেতে। তুমি যোৱা এতিয়া।
ঠিক আছে মই নহ'লে এতিয়া আহিছোঁ বৰ টকা খুজি পঠাব আহিছে আমি একেবাৰে গছ ৰুই থৈ দিছোঁ ঘৰৰ মোৰটোৱে বেয়া কৰিছিলে পানী গ্লাছকে খাই আহি যায় যোনটো শুনিছা যোৱাকালি প্ৰবাল বাবাহঁতৰ ঘৰলৈ গৈছিল বোৱাৰী আছিল বাবা বোলে নাছিল তাক বোলে বোৱাৰীয়ে খেদি পঠিয়ালে আমাৰ যে তাৰ খবৰেই নাই বুজিছা বাবালৈ আজি বহুত মনত পৰিছে মোৰতো চাবলৈ মন গৈছে কি ক'বা আমাৰ ভাগ্যই নাই অলপ মোক পানী খুৱাই দিব নেকি ৰ'বা অশ্রু কি হয়েছে তোমার কি হয়েছে অশ্রু 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 উঠা অশ্রু 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 কি হয়েছে তোমার প্রবাল প্রবাল অশ্রু অশ্রু কি হয়েছে সারি কুড়িয়ার কি কুড়া কুড়িয়ার না তুমি আমাক এনেকৈ এৰি থৈ কিয় গ'লা অশ্ৰু মই কেনেকে থাকিম অশ্ৰু অশ্ৰু উঠা অশ্ৰু খুৰা মই দাদাক খবৰটো দিওঁ যা তই সিহঁতক খবৰটো দে গৈ মই এটা ফোন কৰি চাওঁ দাদাক উঠা অশ্ৰু তুমি বাবাক চাওঁ চাওঁকে আছিলা নহয় বাবা আহি আছে তুমি উঠা অশ্ৰু অশ্ৰু উঠা অশ্ৰু হেল্ল' দাদা দাদা নহয় দিয়া মই অনন্যাই কৈছোঁ কোৱাচোন নব নেকি এটা বেয়া খবৰ খুৰীয়েতো আমাৰ মাজত নাই এতিয়া আমি কি কৰিব লাগে তোমালোকে চাব পাতা আকৌ কি আপুনি ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে আপোনাৰ অলপ দয়া বোলা বস্তু নাই প্ৰবাল তুমি মোক এনেকৈ ক'বলৈ ক'ত অধিকাৰ পালা কি আপুনি অধিকাৰৰ কথা নক'ব নব আপোনাৰ এই খবৰটো নাখাতে প্ৰবাল তুমি নিজৰ সীমা চেৰাইছা অসমীয়াত এষাৰ কথা আছে আপুনিতো জানেই চাগে যে আছে গৰু নেভাই হাল হোৱাতকৈ নোহোৱাই ভাল এই কথাষাৰ আপোনাৰ লগত বৰ মিলিছে আপোনাৰ লগত এতিয়া মোৰ চুপতি মাৰিবলৈ কোনো সময় নাই ৰাখিছোঁ আগতে ভাবিছিলোঁ যে দাদাৰ ভাগ্যখন বেয়া নাই এতিয়াহে বুজি পালে খুৰা আৰু খুৰীৰ ভাগ্যখনেই বেয়া দাদাৰ নিচিনা এটা ল'ৰা পায় কেনেকে কথা ক'ব আহিছে ইমান ক'ত অধিকাৰ পালে খুৰা খুৰী ক'ত খুৰীয়েৰক দুজনমান জ্ঞাতি আহি বাহিৰত লৈ গ'ল আই মাতৃ দুজনীমানো আহিছিল মই দাদাক ফোনটো কৰিলোঁ পিছে দাদা ঘৰত নাই নবৌয়ে উঠাইছিলে কি ক'লে সিহঁতে আহি আছেনে আহাটো দূৰৰে কথা খুৰীৰ বিষয়ে বহুত বেয়াকে কৈছে কি সিহঁতে অশ্ৰু অপমান কৰিছে তই কি কৰি ময়ো ৰখিব নোৱাৰি দুই এটা কথা শুনাই দিছোঁ ঠিকেই কৰিছ সিহঁতে অশ্ৰু অপমান কৰিছে ৰ
মই সিহঁতৰ ঘৰত যাই সিহঁতৰ কথা দুটা নাই 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 খুৰা আপুনি যাব নালাগে নাই মই অশ্ৰু সৎকাৰ তেতিয়ালৈকে নকৰোঁ যেতিয়ালৈকে মই সিহঁতৰ কথা দুটা নাই নাই যাব নালাগে অ দেউতা আহক বহক দেউতা মই তাই বহিবলৈ অহা নাই বোৱাৰী বাবা ক'ত বাবাক মাতা আয়ুষটো ঘৰত নাই আয়ুষ পৰহি আহি পাব কি তাৰ মাক ঢুকাল তাৰ অথচ খবৰ এটাতো নাই আৰু তুমিও যাব পৰা নাই নে আপোনাৰ চাগে শ্ৰাদ্ধৰ পাতিবলৈ পইচা নাই ন দেউতা সেইকাৰণে আপুনি মোৰ লগত তৰ্ক কৰিব আহিছে মই তাই কোনো তৰ্ক কৰিব অহা নাই বোৱাৰী মই তোমালোকক কথা দুটামান শুনাব আহিছোঁ যি কথা নুশুনালে মই মৰিলেও শান্তি নাপালো হয় আজি যি কষ্ট মই ভুগিছোঁ মনত ৰাখিবা বোৱাৰী এদিন তোমালোকে সেই কষ্ট ভুগিবই লাগিব আজি মই যি ঠাইত আছো এদিন সেই ঠাইত তোমালোকেও থাকিবই লাগিব মনত ৰাখিবা ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'ব গৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী পাৰিবানে তুমি সিদিনা হাঁহিব অতীতৰ ছবিবোৰ লাগি কৰিব মই নোহোৱাৰ বাতৰি শুনি মই নথকাৰ কাহিনী জানি খঙিৰে দিবগৈ ফাগুনৰ দিনতে মই নোহোৱাৰ বাতৰি স্মৃতিয়ে ক'বগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী আমাৰ বাবু খেলিব দেই খেলিব চাওঁ বাবু আহা 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 খেলিব খেলিব বাবু খেলিব আহা আহা এইটো এইটো লোৱা এইটো লোৱা কি কোনোবা আহিছে তুমি যে খেলাছো বাবু আহি আছো কি কৰালি তই আহ বচোন কৰালি তই ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিলি তই এটলিষ্ট মোৰ ডেলিভাৰী সময়তো আহিব পাৰিলি হয় আজি ইমান দিনৰ মূৰত আহিলি মোৰ মনটো বহুত বেয়া লাগি যায় মানে খবৰ এটাও লোৱা নাই তই নকবি আৰু মই এইকেইদিন বহুত কামত বিজি আছিলো সেইকাৰণে আহিব পৰা নাছিলো আৰু এইজনী তোৰ ছোৱালী ন কি নাম তোমাৰ এইটো তোৰ ল'ৰা ন এইটো মোৰ ল'ৰা মৰম লগা দেই কিমান বছৰ হৈছে তাৰ 2 বছৰ হৈছে উৎপাত কৰে জাননে একদম বহুত উৎপাত কৰে বাই বাইজনী যে ক'ত যায় সময়ত তাইক নাপায় বিচাৰি জাননে যোৱা বাবা যোৱা
তোৰ মনত কি হ'ল? এই সেইদিনাখন বাথৰুমত মূৰ ঘূৰাই পৰি দিছা মানে, তেতিয়া তিনিটা চিলাই পৰিলে। ঘৰত যায় নেকি? চাচোন ই বৰ উৎপতীয়া জানানে, ইমান জ্বলাইছে আৰু মোৰ জানানে। বাবা এইটো মাহী যায় নহয় বাবা, মাতা মাহী। বাই বাই, আমি যাওঁ এতিয়া। ইমান উৎপাত কৰে তৰালি, মানে তোৰ ব্ৰেইনটো বেয়া হৈ যাব মানে। এই বাচ্চাবোৰ নহ'লে ভাল জানানে। একো এটা খাব দিয়া নহ'লে, তাইও একো এটা নাখালে বেচেৰি। এতিয়া মাহীক বাই বাই দিয়া। বেলেগ এদিন আহিবি দেই। এহে হয় দেই। আয়ুষ মাই এই অঞ্চ নামি গৈছে, লৈ যাবচোন। কি চলাই না? আয়ুষ মোৰ ঘৰটো চুটিব ধৰিছে। তুমি ধৈৰ্য ৰাখাচোন, ধৈৰ্য ৰাখা। তোমাক এতিয়াই মই সমীৰণ চেম্বাৰলৈ লৈ গৈছো, ব'লা। মই কাপোৰযোৰ চেঞ্জ কৰি ৱালেটটো লৈ ল'বা। ভাই অঞ্চল চাব, অনন্যাৰ খুব গা বেয়া হৈছে, মই তাইক মেডিকেলত লৈ যাওঁ। সমীৰণ, অনন্যাই 3 দিন আগতে বাথৰুমত পিছল খাই পৰিল আৰু 3টাকৈ চিলাই পৰিল। এতিয়া আজি হঠাৎ কি হ'ল বা, শুই থাকোতে দেখোন উশাহটো ছুটি হৈ গ'ল। তই চাচোন অলপ। সমীৰণ, অনন্যাৰ কি হৈছে তই চাইছ নে? চালো, ব্ৰেইনত চুট পাইছে। চিটি স্কেন কৰিব লাগিব, কিবা যদি তাতে ধৰা পৰে অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবই লাগিব? কৰিব লাগিব। এতিয়া মই টেবলেট কেইটামান লিখি দিওঁ, তই টাইমে টাইমে অনলাইন দি থাকিবি। এইখন ল, টেবলেট আনি কিনে খোৱাবি, আৰু অনলাইন চেঞ্চ আহিলে তলৈ যাব পাৰিবি। মই টেবলেট কেইটা কথাটো নোহোৱা নহয়। আমি মা দেউতাৰ লগত বহুত বেয়া কৰিলো, এতিয়া আমি নিজে উপলব্ধি কৰিছো। আয়ুষ উপলব্ধিটো ময়ো কৰিছোঁ। আমি যি নহওক, মাকটো এতিয়া ঢুকালে, দেউতাকে আমি ক্ষমা কৰিব লাগিব আমাৰ নিজৰ ভুলৰ কাৰণে। আয়ুষ তুমি ঠিকেই কৈছা, আমি আৰু দেউতাৰ ওচৰতে ক্ষমা খুজিব যাম আৰু। আজি ইমান বছৰে মোৰ লগতে থাকিলি, বিয়া বাৰু নাপাতিলি, এতিয়া তই কচোন মই তোৰ এই ধাৰ কেনেকৈ পূৰ কৰিম বাচা। আপুনি এইবোৰ কি কৈছে খুৰা? আপুনি মোৰ পিতৃতুল্য। সৰুৰে পৰা মই অনাথ আছিলোঁ। আপুনি আৰু খুৰীয়ে মিলি মোক নিজৰ মা দেউতাৰ দৰে মৰম কৰিছিল, সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। হ'ব দে বাচা, তই চিন্তা কৰিব নালাগে, মই মৰাৰ আগত তোক এই সম্পত্তি লিখি দিম যাম দে। এইবোৰ কি কৈছে খুৰা? মই আপোনাৰ সম্পত্তিৰ লগত এইবোৰ কৰি থকা নাই। মই আপোনাৰ নিজক মা দেউতা বুলিয়ে ভাবোঁ। তই
ইমান দিনে মোৰ লগতে আছো মই সেয়া নাপাওঁ এনেকৈ নক'ব দেউতা আপুনি মোৰ দেউতা আৰু দেউতাই এনেকৈ ক'লে ভাল নালাগে মই প্ৰবালক ফোন কৰি তোমাৰ বেমাৰৰ কথাটো দেউতাক ক'বলৈ কওঁ বাকী আমি বেমাৰটো তোমাৰ ভাল হোৱাৰ পিছত দেউতাক ক্ষমা কৰিম আয়ুষ দেউতাই বা আমাক ক্ষমা কৰে বা নকৰে আমি দেউতাৰ লগত যিমান বেয়া কৰিছোঁ দেউতাই আমাক ক্ষমা কৰিব জানো দেউতাই ক্ষমা নকৰিলেও ক্ষমা খোজাটো আমাৰ কৰ্তব্য আয়ুষ খুৰা উদাহৰণ খুৰা বহুত ডাঙৰ কথা এটা হৈছে কি হ'ল বাছা নবৌৰ বোলে বহুত ডাঙৰ বেমাৰ এটা হৈছে কি তই কেনেকৈ গম পালি এইমাত্ৰ দাদাই মোক ফোন কৰিছিল আমি এটা খবৰ লৈ অহাৰে ভাল হ'ব নেকি তই ঠিকেই কৈছ যিয়ে নহওক তাই ল'ৰা এজনে বোৱাৰী ইফালে নাতিটোৰো মুখখন দেখাই নাই জন্মৰ পৰা আমি এপাক নহ'লে গৈয়ে আহোঁগৈ আজি গৈ আহিম দে নহ'লে তাই কিবা খবৰ হৈছে ভোক লাগিছে ব'লক তই ভাতকেইটা বাঢ়ি দেচোন ঠিক আছে মই ডাইনিঙত আপোনাক ভাতকেইটা বাঢ়ি দিওঁ তাৰপিছত আমি গৈ আছোঁ যা বাছা ঠিক আছে আপুনি আহক উঠাই দেচোন ব'লক ব'লক চাব ঠিক আছে আমি সোনকালে গৈ আছোঁ দিয়ক তৰালি শুনাচোন মাৰ গাটো বৰকৈ বেয়া হৈ আহিছে মেডিকেলত ভৰ্তি কৰিছে বোলে আমাক সোনকালে মাতি পঠাইছিল তুমি এতিয়া সোনকালে ওলোৱা আমি তাতে যাব লাগিব কি কৈছা তোমাৰ মা দেউতা তুমি যোৱা মই কিয় যাম মই নাযাওঁ দেই এইবিলাকত এইবোৰ তুমি কি কৈছা মোৰ মা দেউতা কি তোমাৰ মা দেউতা নহয় মই চব নাজানো তোমাৰ পৰিয়াল যেতিয়া তুমি যোৱা মোৰ এইবিলাকৰ মাজত নোসোমাবা মই নাযাওঁ তৰালি তোমাৰ মাৰ হ'লে গম পালা হয় দেৱাশিষ কথা চাই চিতি কবা আৰু এই বুঢ়া বুঢ়ী দুটা মৰিলে ভাল আমাৰ সংসাৰখন খাই পেলাইছে তৰালি দেৱাশিষ তুমি মোৰ ওপৰত হাত উঠাব আহিছা তৰালি তুমি মোৰ ওপৰত হাত উঠাব চেষ্টা কৰিছা তুমি বৰুৱাতৰ সংসাৰখনটো ধ্বংস কৰিলাই এতিয়া আমাৰ সংসাৰখনটো ধ্বংস কৰিব চেষ্টা কৰিছা নেকি তুমি যেতিয়ালৈকে তোমাৰ স্বভাৱ সলনি নকৰা তোমাক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ এয়াই মোৰ শেষ কথা মামা মোৰ ভোক লাগিছে এনেই তোৰ দেউতাৰে মোৰ মাথাটো গৰম কৰি থৈ গৈছে আকৌ তই মোৰ মাথাটো গৰম কৰি খাইছ যা ভিতৰত যা যি আছে খাই লগা যা এই ল'ৰা ছোৱালীবিলাকৰ লগত শান্তি নাই আৰু এই সব মানে মন নাই আৰু মোবাইল টিপিব কোন সোমাই আহক দৰজা খোলা আছে আয়ুষ সমীৰণ বহি সমীৰণ আহিছা বহা আয়ুষ সমীৰণ আজি অন্যান্য ৰিপৰ্টটো আহিল মই চালোঁ ব্ৰেইনত ব্লাড জমা হৈছে কালিলৈ তহঁতি অপাৰেশ্যন এটা কৰিব লাগিব কালিলৈ বাহিৰৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰ এজন আহিব গতিকে কালিলৈ অপাৰেশ্যনটো কৰা ব্যৱস্থা হ'ব চাওঁ তেনেহ'লে কালিলৈ সমীৰণ অপাৰেশ্যনটোত কিবা ৰিস্ক আছে নেকি ব্ৰেইনৰ অপাৰেশ্যন যিটো ৰিস্কটো থাকিবই তাইৰ মেমৰি লছ হোৱা চান্সেছ আয়ুষ কি ৰিক্স কি বেয়া বেমাৰ হৈছে নেকি নাই কালি অপাৰেশ্যনৰ পিছত তুমি ঠিক হৈ যাবা একেবাৰে অলপ ধৈৰ্য ধৰা পিছে সমীৰণ আমি হস্পিটেলত কেতিয়া যাব লাগিব যিমান পাৰালৈকে সোনকালে যাম কালি ঠিক আছে এতিয়া দে মই আহোঁ থাকা চাহ একাপ দিবলৈ নাই একো নাই হ'ব দে ঠিক আছে ভাবি তই তুমি অলপ ৰ'বাচোন এই সমীৰণক অকণমান আগবঢ়াই দি থৈ
দৰ্জা খোলা আছে আহকচোন ভিতৰলৈ বোৱাৰী অ দেউতা আপুনি আহক বহকচোন বহক খুৰা দেউতা কালি এটা মোৰ অপাৰেশ্যন হ'ব আৰু সেই অপাৰেশ্যনত মোৰ বহুত ৰিস্ক আছে মই এই পৃথিৱীত থাকোঁৱে নাইবা নাথাকোঁ কি কৈছা তুমি ভয় খাব নালাগে মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগতে আছে তোমাৰ মাৰ আশীৰ্বাদ হিচাপে মই এটা বস্তু আনিছোঁ ৰ'বা তোমাৰ মাৰ আশীৰ্বাদ সদায় তোমাৰ লগতে আমি এতিয়া গৈ থাকোঁ দিয়া বোৱাৰী পিছত নব আহক দেউতা ক্ষমা কৰি দিব দেউতা বোৱাৰী তোমালোক মই আপোনালোকক বহুত বেয়া কৰিলোঁ দেউতা মোক ক্ষমা কৰি দিব দেউতা তোমাৰ অপাৰেশ্যনটো ভালে কুশলে গ'লনে দেউতা আপোনাৰ আশীৰ্বাদতে মই আজি এই দুনিয়া ঘূৰি আহিলোঁ দেউতা ঈশ্বৰৰ আশীৰ্বাদেই তোমাৰ বেমাৰ ভাল কৰে মাতৃটো ক'ত গ'ল এইটো খুৰা আপোনাৰ নাতি আহা বাছা থাকিব থাকিব পৰা নাই মই ইয়াক ভিডিঅ'লৈকে লৈ যাওঁ যা বাছা আৰু বোলা হ'ব দিয়া তোমালোকক মই ক্ষমা কৰিম নহয় দেউতা আজি মোৰ ভুলৰ কাৰণে আমাৰ মাজত মা নাই তোমালোকে অশ্ৰুক ক্ষমা খোজা অশ্ৰুৰ অন্তৰ বহুত বহল দেউতা পাৰিলে মোকো আপুনি ক্ষমা কৰি দিব দেউতা নাই বাবা আপোনাক মই ক্ষমা কৰিম আমাৰ কাৰণে আপুনি বহুত কষ্ট ভুগিব লগাইছে মই ভুল কৰি থকা নাই মোক এই চোফাত বহাই দেচোন তৰালি বাইদেউ আহক তৰালি দেৱাশীষ আহিছা তোমালোকে বহা তোমালোক পিছে আজি ইয়াত যে মানে আমি ভৱিষ্যতৰ ফ্লেটলৈকে গৈছিলোঁ তাতে সিহঁতক লগ নাপালোঁ মানে সিহঁতৰ কাম কৰা বাইজনীয়ে ক'লে যে সিহঁতি গাঁৱৰ ঘৰলৈকে আহিছে তো আমি ডাইৰেক্ট ইয়ালৈকে গুচি আহিলোঁ তৰালি বোলে তোমাৰ দুটামান কথা ক'বলগীয়া আছিল কি কথা ক'ব আছিল তৰালি তৰালি একো নহয় তৰালি তোৰ অকলে ভুল নাছিলে মোৰতো ভুল আছিল ন আমাৰ আজি দুজনীৰ ভুলৰ কাৰণে আমাৰ মাজত মা নাই
ভুল মানুহৰ হয়ে দিয়া একো নাই হ'ব দিয়া তৰালি তই দেৱাশিষৰ লগতো বহুত বেয়া কৰিছ তই দেৱাশিষকো পাৰিলে ক্ষমা কৰিছ দেৱাশিষ পাৰিলে মোক ক্ষমা কৰিবি তুমি যিহেতু তোমাৰ ভুলবোৰ তুমি বুজি পাইছাই তো মোৰ ক'বলগীয়া এতিয়া একো নাই আৰু মই তোমাক ক্ষমা কৰি দিলোঁ খুৰা আমি এতিয়া তোমালৈ গৈ থাকোঁ দিওঁ বাছা দুইটা আৰু কেতিয়াও কাজিয়া চাজিয়া নকৰিবি মিলি জুলি থাকিবি হয় না যাবা দিয়া তেনেহ'লে আমি গৈ থাকোঁ হ'ব দিয়া আজি অশ্ৰুৰ চাকি গছ নিয়ে জ্বলাই দিয়ে ঠিক আছে দেউতা মই জ্বলাই দি আছোঁ প্ৰবাল নাতিটোক লৈ আছোন অশ্ৰুৰ চাকি জ্বলাই দিওঁ এইটো ককা যোৱা আমি আইতাৰ চাকি গছ জ্বলাই দিওঁ আহা বাবা আহা আমি যাম মা যাম মায়ে চাকি দিছে মা যাম মায়ে চাকি দিছে হে যাম নমু কৰি দিয়া মায়ে নমু কৰিছে বৰ আমনি পাইছে জানো বাবা দিয়া পাৰিলে আমাক ক্ষমা কৰি দিব মা আমাৰ ভুলৰ কাৰণে আপুনি আমাৰ মাজত নাই মা পাৰিলে ক্ষমা কৰি দিব অশ্ৰু পাৰিলে তোমাৰ পুত্ৰ আৰু বোৱাৰীক ক্ষমা কৰি দিবা সিহঁতে নাজানাকৈ বহুত অপৰাধ কৰিলে তুমি সিহঁতক সহায় কৰিবা সিহঁতৰ অপাৰ মংগল দূৰ কৰিবা হ'ব দিয়া আজি ঘৰখনত শান্তি আকৌ ঘূৰি আহিল